মৰমৰ বন্ধু বান্ধৱীসকল, আজি আমি শিকিম অতি সহজত কেনেকৈ PDF বনাই গুগল ক্লাছৰুমত আপলোড কৰিব পাৰিম। ইয়াৰ বাবে আমি যাব লাগিব প্লে ষ্ট'ৰলৈ, গৈ টেপ স্কেনাৰ নামৰ এটা এপছ ডাউনলোড কৰিব লাগিব। এইটো টেপ স্কেনাৰ, যিটোৰ সহায়ত আমি PDF বনাই গুগল ক্লাছৰুমত আপলোড কৰিম। মোৰ অলৰেডি ডাউনলোড কৰা আছে, তো অপেন কৰিম এতিয়া। ওপেন কৰিম টেপ স্কেনাৰ। তলত দেখা পাই আছে ইয়াতে কেমেৰা ছবি আছে, এইটো ইয়াতে আমি ক্লিক কৰিম। ইয়াতে ক্লিক কৰি কণ্টিনিউত ক্লিক কৰাৰ পিছত এটা ফ্ৰণ্ট পেজখন আমি এতিয়া ফটো মাৰি ল'ম। ইয়াতে ক্ৰপ কৰিব লাগিব নিজে, মানে যদি আমি এছাইনমেণ্ট যদি আমি ফটো মাৰিলি হয়, ফটো মৰাৰ পিছত এনেকুৱাকৈ ক্ৰপ নিজে কৰি দিলে হয় চাগে। ইয়াতে আমি ক্ৰপ কৰিম ফ্ৰণ্ট পেজ, এনেকৈ কৰাৰ পিছত ইয়াতে ফিল্টাৰ কৰিব পৰা যাব, ক'ত দিলে মানে লিখাখিনি ভাল দেখা যাব। ইয়াতে ওপৰত ছেভ মাৰিম। ছেভ কৰাৰ পিছত আৰু মানে ফ্ৰণ্ট পেজৰ পিছত আৰু যিবিলাক পেজ আছে সেইবিলাক পেজ আমি ফটো মাৰিম। ধুনীয়াকৈ পেজ এইবিলাক ফটো মাৰি ইয়াতে নেক্সটত ক্লিক কৰি দিম। নেক্সটত ক্লিক কৰাৰ পিছত ছেভ মাৰিম। এনেকুৱাকৈ যিমান পেজ হয় এছাইনমেণ্টৰ গোটেইখিনি পেজ আমি ফটো মাৰি ল'ম। লৈ উঠি ইয়াতে ৰিনেম কৰি দিম। ওপৰত দেখা পাইছে টেপ স্কেনাৰ লিখা আছে, ইয়াতে ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত এটা নাম আমি ৰিনেম কৰি দিম, ধৰা হ'ল পলিটিকেল এছাইনমেণ্ট। তাৰপিছত আমি ওপৰত ৰাইট ছাইডত গোটেই এইটো কৰ্নাৰত ইয়াতে এটা চিন আছে, ইয়াতে আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ছেভ আছে, ছেভত ক্লিক কৰিম। PDF হৈ আছে, PDF হৈছে। তো আমি গুগল ক্লাছৰুমলৈ গুচি যাম। ইয়াৰ পৰা গুগল ক্লাছৰুমলৈ গুচি যাম। যোৱাৰ পিছত এনেকৈ ক্লাছৰুমত ক্লিক কৰি তাৰপিছত ইয়াতে লিখা থাকিব শ্বেয়াৰ উইথ ইউৰ ক্লাছ। ইয়াতে আমি আৰু এটা চিন দেখা পাইছোঁ, এইটো চিনত আমি ক্লিক কৰিব লাগিব। এইটো চিন ওপৰত যিটো চিন আছে ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত মোৰ ইণ্টাৰনেট দিয়া নাই, ইয়াতে ক্লিক কৰিম আমি। ক্লিক কৰাৰ পিছত আপলোড ফাইল লিখা আহিব। এইটো আপলোড ফাইল, 3 নম্বৰত আপলোড ফাইলত ক্লিক কৰিম আমি। আৰু আপলোড ফাইলত ক্লিক কৰাৰ পিছত আমি এনেকুৱাকৈ অলপ আগতে যি পলিটিকেল এছাইনমেণ্টৰ PDFখন বনাইছোঁ, সেই PDFটো যিটো PDF বনাইছোঁ সেই PDFত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত অট'মেটিক ক্লাছৰুমলৈ অলপ দেৰি হ'ব। PDFটো ইয়াতে আহিছে। তাৰপিছত ইয়াতে আমি হয়তো ৰোল নংটো লিখি দিম। নিজৰ ৰোল নং লিখি দিম। এনেকৈ নিজৰ ৰোল নং লিখি দি ইয়াৰ পিছত আমি ক্লিক কৰিম ইয়ালৈ, এইটো চিনত আমি ক্লিক কৰিম। এইটো চিনত ক্লিক কৰাৰ পিছত আমাৰ ছাৰ বাইদেউসকলে গুগল ক্লাছৰুমত আমাৰ এছাইনমেণ্টৰ PDFটো পাব।